10-11-12 আহিব উৎপল ফৰেক্সক লগ পাব একেলগত এনজয় কৰেগা ও হেৰিয়ত থাকেগা মানে শিবিৰত কৃষ্ণ ৰাইজ নমস্কাৰ সুপ্ৰভাত স্বাগতম মোৰ ইউটিউব চেনেল LGP.k লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আশা কৰোঁ আপোনালোকৰ ভালে মই এতিয়া বৰ্তমান যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছে আমাৰ পবিত্ৰ পৰমানন্দ এটা সমন্বয় ক্ষেত্ৰ চেৰেন পথাৰ তো মই এতিয়া আটাইতকৈ ওখ জেগাডোখৰত আছোঁ বুলি ক'ব লাগিব মই পতাকা বেদি একদম উচ্চ খাপত আছোঁ লগত আছে সেয়া হৰিবাপ কৃষ্ণ বাপ তো বাপ মজা লাগিছে ন বাপ মজা লাগিছে ইয়াৰ পৰা মানে চাবলৈ বা দেখিবলৈ বৰ বেলেগ সুন্দৰ লাগে ন বাপ তো সুন্দৰ লাগিছে তো ৰাইজক অকণমান দেখুৱাই দিওঁ বেলেগ দৃশ্যবিলাক নামঘৰটো আপোনাৰ মূল মণ্ডপ এইটো ৰাইজ কেমেৰা ষ্টেণ্ড বনাই আছে এইটো কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ তাৰ সিপিনে আছে ভোজনালয় সেইবিলাক অফিচ ৰাইজ ৰাতিপুৱা 9টা বাজিছে ভকতৰ সমাগম চক খুদ বোৱা দি বৈছে ৰাইজ ভকত ইমান ভকত বৈষ্ণৱ ৰাইজ আপোনালোকে গোটেইখিনি দেখুৱাব পৰা পচিবল নহয় তথাপিও কেমেৰাই যিমানখিনি ঢুকি পাইছে দেই ৰাইজ চব গাড়ীয়ে ঘূৰাই আৰু বহুত মই এইটো এটা চুকত আছোঁ ৰাইজ এতিয়া শংকৰদেৱ সংঘৰ 92 সংখ্যক যি বাৰ্ষিক অধিৱেশন সেই অধিৱেশনত কৰ্মসূত্ৰে আহিছিলে আমাৰ পূৰ্বাঞ্চল আঞ্চলিক আহিছিলে কিন্তু বিশেষকৈ মোৰ আজি মানে ইমান পৰম ভাগ্য মই এনেকুৱা এজন মানুহক লগ পালোঁ যিজন মানুহক ৰাইজ আপোনালোকে বহুত ভাল পায় বহুত মৰম দিয়ে ভিডিঅ' চালে হাঁহি থাকিব নোৱাৰি ৰাইজ তো মানুহজনক আপোনালোকক উৎপল চুতীয়া মা কৈছে মোৰ ফেভৰেট বহুত ভাল পাওঁ ৰিয়েল কৈছোঁ তো আজি সাক্ষাৎ দেখিলোঁ বেছি ভাল লাগিলে উৎপল কোৱা কিবা কিবি কিনো কম আৰু ইয়ালৈ আহিছোঁ মই আজি একদম চিৰিয়াছ মুডত আহিছোঁ মানে আজি ফানি ক'বলৈ মন নাই যিহেতু ইমান ডাঙৰ এটা অনুষ্ঠান আপোনালোকে আহিব ফেব্ৰুৱাৰী 10-11-12 তাৰিখে পৰিছে তো মোক লগ পাবই ইয়ালৈ আহিলে মাৰক চালি মোক লগ পাবই বহুত মজা লাগিলে ৰাইজ তো চাই থাকক কি দেখুৱাব বন্ধুক আপোনালোকে ছাপোৰ্ট কৰিব হয় তাকে মোৰ ফালৰ পৰা আশা কৰিলোঁ হয় ধন্যবাদ লগত আছে হেল্ল' কৃষ্ণ মোৰ লগত মই কেন্দ্ৰীয় সেৱা বাহিনী কৃষ্ণ নহয় আৰু মানে সেৱা বাহিনী এজন সাধাৰণ আমাৰ নিচিনা সাধাৰণে ইয়াত লক্ষ ভকত আমাৰ নিচিনাই হ'ব হয় সাধাৰণে হ'ব হয় আৰু যিমান যেনেকুৱা মন লৈ আহিলেও ৰাইজ ইয়াত সোমোৱাৰ লগে লগে কিবা এটা পবিত্ৰতা হৈ যায় ৰাইজ ইমান ভাল লাগে আপোনালোকে ইয়াত অকল শুনিব কৃষ্ণ 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 ৰাইজ এইটো বোলে নাটঘৰ এইটোৱে নাটঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 92 সংখ্যক অধিৱেশন ইয়াত 3 ৰাতিত 6খন নাট পাতিব তো মই এতিয়া বৰ্তমান ষ্টেজৰ ওপৰত ষ্টেজো এনেকুৱা গপচ বনাইছে আৰে সেইটো কথা বাদ দে না মাথা দি উলিয়াই কি কেনেকৈ আমি দেখুৱাব নোৱাৰোঁ কিন্তু আমি হয় ৰাইট উৎপল বঢ়িয়া তেতিয়াহ'লে 10-11-12 আহিব বুলি ৰাইজকতো মাতি দিয়া কমচে কম 10-11-12 আহিব উৎপল ফৰেক্সক লগ পাব একেলগত এনজয় কৰেগা ও হেৰিয়ত থাকেগা মানে শিবিৰত আহি আমি পাই গ'লোহি এতিয়া গ্ৰন্থমেলা বাণিজ্যিক মেলা তো আপোনালোকক দেখুৱাই দিম বুলি ভাবিছোঁ গোটেই জেগাবিলাক উৎপলক অকণমান দেখুৱাই আনিলোঁ তো এতিয়া আমি গ্ৰন্থমেলালৈ আহি আছোঁ এইয়া পিছপিনে খোজকাঢ়ি আহি আছে দেখিছে নাই চোলা তোলা বান্ধি ল'লে কঁকালত ইমানটো খোজকাঢ়িব নোৱাৰি বুলি কৈছে তো ৰাইজ আপোনালোকে চাওক ইমান ডাঙৰ ইমান বৃহত্তৰ এখন গ্ৰন্থমেলা আৰু বাণিজ্যিক মেলা ৰাইজ ৰাইজ কি হ'ল মানে উৎপল চুতীয়াক বিদায় দি দিলোঁ উৎপল চুতীয়া বোলে মাক বাপেক ঘৰলৈ যায় তো উৎপল চুতীয়া ঘৰলৈ গুচি যাম বুলি কৈছে তো তাক বিদায় দি আহি গ'লোঁ কি আমাৰ এতিয়া মানে সেৱা বাহিনীৰ মিটিং আছে তো মিটিং কিনো হয় কেনেকুৱানো হয় মুখ্য বাপ আহিব বুলি কৈছে তো চাম বুলি আৰু ৰাইজ
তো মিটিঙলৈ গৈ আছে কোটি কোটি টকা তুলি আমি ইয়াত মাটিৰ লগত মিলাই দিয়াৰ কাৰণে আমাৰ উদ্দেশ্য নহয় গুৰুজনাৰ শ্ৰীমন্ত শংকৰে গুৰুজনাৰ যি ধৰ্ম এখন হৰিনাম ধৰ্ম আৰম্ভ হওক দিল্লীত জিলা হওক কোচবিহাৰ জিলা আছে বাবা আপুনি চাহ বিতাই বুজিছে নি হয় হয় কৃষ্ণ আপুনি কোন আঞ্চলিক শিৰোমণি আঞ্চলিক ধন্যবাদ ৰাইজ বাপে চাহ বিতাই ফুৰিছে ইয়াত মিটিং হৈ আছে মিটিঙত সেৱা বাহিনী মিটিঙত কৃষ্ণ কৃষ্ণ বাৰু বাপ আগবাঢ়ক কেৱল অসমীয়া গামোচা ভাগৱত গীতা কীৰ্তন চব মিটিং শুনি আছোঁ মই বাহিৰৰ পৰা শুনিছোঁ বিশেষ কোনে আৰু কি বাকা ধুইব লেতেৰা কাম কৰিব নোৱাৰিব নলা নৰ্দমা কেনেকৈ চাফা কৰিব আৰু মই সেৱা বাহিনীক এটা অনুৰোধ কাই মাতৃ যে ভজনলৈকে ৰাতিপুৱালৈ হয়তো আমি তেখেতৰ লগত আলোচনা কৰিম বাৰু দেই হয় 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 আঞ্চলিক অধিনায়কক আৰু দিয়া হৈছে পূৰ্বাঞ্চল আঞ্চলিক অধিনায়কক দিয়া হৈছে ৰাইজ সেইটো মোবাইল কাটিলে নে কাটিলে মানে এই কলকো এইটো কাৰণে নেযায় মানে এই চাপৰ যে ওখ হৈ থাকিব মানে হয়নে নহয় বাৰু চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা গানটো মনত পৰি যায় ন আমি বগাবই পৰা নাই গোটেই তোমাৰ নামটো কি হা দীপা ভূঞা বাৰু ন ঠিক আছে তাৰপিছত ঘৰ ক'ত চিচিবৰগাঁও মানে তোমাৰ ছবিটো কি কাজিৰঙাৰ দৃশ্য লগত হাতী এটা হ'ব ন